কি বুলি সজাবা নাম ফলকখন। কবি মন্দিৰা শৰ্মা। মোৰ মৃত্যুৰ পিছত নাম ফলকত মোক কি বুলি সজাবা? এটা চন্দ্ৰবিন্দু দিবা নে লিখিবা স্বৰ্গীয়? হয়তো ইংৰাজীতে লিখিবলৈ তুমি ভাল পাবা, লেট মণিমালা গোস্বামী। এৰা, পচন্দ তোমাৰ হোৱাই ভাল। পুৱাৰ চাহকাপৰ পৰা নিশাৰ ভাত সাজলৈ সকলোতে তোমাৰেই এইটো ভাল লগাৰ চাহ। ৰঙা চাহকাপ তুমিয়ে বাকি দিয়া, এখনেই বিস্কুট কিন্তু নিমখীয়া টাইম পাছ। নহ'লে হয়তো সেইদিনা চাহকাপ তেনেকৈয়ে এৰি যাবা। দ্বিতীয় কাপটোত চাহ বকাৰ কথাটো কোনোদিনেই নভবাৰ দৰে কোনোদিনেই সোধা নাই তুমি। মণি, তুমি নললা যে, গাটো বেয়া নেকি? সদায় তোমাৰেই এইটো লৰালৰি। এনে লাগে যেন গেছৰ জুই কুৰাকী ফুৱাই ডাঙৰ কৰিম, কুকাৰৰ হুইচেলটো নিজ হাতে দাঙি বজাই দিম। দিয়াচোন এইকণ ময়ে কাটি দিওঁ বুলি ক'ব নোৱাৰাৰ দৰে নৰিয়াত পৰিলেও তুমি ক'ব নোৱাৰা ভাতকেইটা বনাই পেলোৱাৰ কথাটো। গলিটোৰ ইমূৰৰ পৰা সিমূৰলৈ কাপোৰ ধুই চিকচিকীয়া কৰা ৰেণু দিদিৰ হাতত চাফা নহয় তোমাৰ কাপোৰবোৰ। জুতি লগা খাদ্যৰে মাছ নিশালৈ তোমাৰ অতিথি সোধা মইজনীক ২৪ পূৰণ ৭ গৃহিণী সজাই তুমি যেতিয়া সকলোকে কোৱা, মই একোৱেই নকৰোঁ নহয়, মণিয়েহে জানে, তেতিয়া ময়ো বুজি নোপোৱা হওঁ মই সুখী নে দুখী, কি কৰা উচিত। জন্মদিন, বিবাহ বাৰ্ষিকী, উৎসৱ পাৰ্বণ সকলো মোৰ হৈ পৰাৰ দৰে মোৰ হৈ পৰা তোমাৰ ঘৰখনৰ সকলো সুখ দুখ সামৰিবলৈ মনটো বহল হৈ হৈ সংকুচিত কৰি পেলালে মোৰ একান্ত নিজৰ সপোনবোৰ। এতিয়া নিজৰ বুলিবলৈ মোৰ কেৱল নিশাটো, য'ত মই কেৱল মোৰ সতে কথা পাতোঁ। আৱিষ্কাৰ, আন্দোলন, সংঘাত, সমৰ্পণ সকলো মোতেই সামৰি মোৰ কোঠালীৰ পৃথিৱীখনকেই আপোন কৰিছোঁ। সংসাৰৰ জোৱাৰ ভাটাত উঠিছোঁ, হাঁহিছোঁ। সেয়েহে কৈছোঁ, পচন্দ তোমাৰ হোৱাই ভাল। নাই, মই কি ভাল পাম মই লিখি থৈ নাযাওঁ। সুদীৰ্ঘ কালছোৱাত একো নুসুধাৰ দৰে আজিও মোক নুসুধিবা মোৰ বাসনা কিম্বা শেষ ইচ্ছা। জগাই নলবা ক্ষোভৰ দেউলত শুই থকা শিলৰ অহল্যাক। সদুত্তৰ নাপাবা বুলি জনা কোনো প্ৰশ্নৰে জোকাই নলবা স্বেচ্ছাবধিতাৰেই মুকহ হৈ পৰা মৃন্ময় প্ৰতিমাক। আৰু যদি ময়েই ক'ব লাগে তেনেহ'লে কওঁ, শ্বহীদ মণিমালা বুলিয়েই লিখিবা। কাৰোবাৰ হেঁপাহৰ নামত, কাৰোবাৰ সপোনৰ নামত, কাৰোবাৰ আবদাৰৰ